পেড আছে এইটো দাদা দাদা এটা এটা কত 12,000 रुपये का आएगा भैया 12,000 मॉडल कौन सा मॉडल है टैप मिनी है मिनी है ना নমস্কাৰ বন্ধুসকল আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰাজু ভাই ব্লগছলৈ তো বন্ধুসকল আজি আমি যাত্ৰা কৰিব ওলাইছোঁ গুৱাহাটীৰ পৰা কলিকতালৈ তো বন্ধুসকল এতিয়া মই আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ গুৱাহাটী জনচং মালিগাঁও স্থিত কামাখ্যা জনচঙৰ পৰা তো আপোনালোকে মোৰ লগত যাবলৈ ৰেডি হওক বন্ধুসকল আমি যাম এতিয়া কলিকতা তো চলো কলিকতা তো বন্ধুসকল আজি বিশেষ কামৰ কাৰণে কলিকতা নাযাওঁ আমি অকণমান ঘূৰিবৰ কাৰণে যাম কাৰণ মোৰ দাদা এজনৰ লগত যাবৰ কাৰণে সুবিধাটো পাই গ'লোঁ আৰু দাদাজনে মোৰ কাৰণে টিকেটটো কাটি থৈছিলে তেতিয়া আমি যাওঁ কলিকতা আৰু আজি আমাৰ যাত্ৰাটো আৰম্ভ কৰি দিলোঁ মই নহয় বাৰু মোৰ ট্ৰেইনখনে যাত্ৰাটো আৰম্ভ কৰি দিলে তো বলক চাওক কি সুন্দৰ নজাৰা ধুনীয়াকৈ পৰিৱেশবিলাক চাওক আৰু আপোনালোকক যিমান পাৰোঁ সিমানটো ভালকৈ দেখাব চেষ্টা কৰিম বন্ধুসকল তো আপোনালোকে মৰম বাৰু আশীৰ্বাদ দেখাব কাৰণ মোৰ চেনেলটো ছাবস্ক্ৰাইবটো কৰা নাই যদি আপোনালোকে নতুনকৈ যদি মোৰ চেনেলটো চাই আছে তো ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু লগতে শ্বেয়াৰ লাইক কমেণ্ট এইবিলাক কৰিব নাপাহৰিব বন্ধুসকল আৰু বন্ধুসকল ছাবস্ক্ৰাইবটো কৰাৰ লগে লগে ঘণ্টিটো বজাই দিবলৈ নাপাহৰিব কাৰণ নতুন নতুন ভাল ভাল ভিডিঅ' আহিব এইটো চেনেলত তো এইবোৰ চেনেলৰ নতুন ভিডিঅ'বোৰ আগতে পাবলৈ আপোনালোকে বেল আইকনটো বজাই দিব turn around. No, look at the big wide world we're living in. Yeah, I'll keep running until I discover it. আৰু বন্ধুসকল বহুত সময় অপেক্ষা কৰাৰ পিছত এনেকৈ খানাটো আহি গ'ল ট্ৰেইনৰে হয় এইটো খানাটো মটন আৰু ৰাইচ এনেকৈ খাই ল'লোঁ আৰু বন্ধুসকল ৰাতি খানাটো খাই হোৱাৰ পিছত বহুত গভীৰ নিদ্ৰা আহিল তো এতিয়াহে সাৰ পালোঁ আহি সাৰ পাই দেখিলোঁ যে আমি হাওৰা ষ্টেচন পাই গ'লোঁ আৰু বন্ধুসকল এয়া হৈছে হাওৰা ব্ৰিজ সকলোৱে হয়তো গমেই পায় হাওৰা ব্ৰিজ কিছুমানে হয়তো দেখিছে আৰু কিছুমানে হয়তো নেদেখাবিলাকেও হয়তো নামটো শুনিছে হাওৰা ব্ৰিজ বুলি কলিকতাৰ এইটো হয় মেইন হয় আৰু বন্ধুসকল আমি এতিয়া গৈ আছোঁ মানে যিজন দাদাৰ লগত আহিছিলোঁ তেখেতৰ মানে কি বাৰ্বিকিউ নিচান বুলি এখন যে ৰেষ্টুৰেণ্ট আছে তাতে ইণ্টাৰভিউ এটা আছে তাতে যাম আমি এতিয়া তো ব'লক মোৰ লগত কলিকতাখন পাৰিলে ভালকৈ দেখাম আৰু বন্ধুসকল এয়া কলিকতাৰ ক্লক টাৱাৰ তো চাওক খুব ধুনীয়া লাগে দেখি কিবা লণ্ডনৰ ফিলিংছটো আহি যায় এনেকুৱা দেখিলে চাওক আৰু বন্ধুসকল ইয়াত আহিলে আপোনালোকে এনেকুৱা এম্বেচাডৰবিলাক দেখিব পাব মানে ইয়াত ভাড়া মাৰে টেক্সি হয় এইবিলাক ইয়াতে সেইবিলাকতো উঠিব পাৰে আপোনালোকে আহিলে আৰু বন্ধুসকল ফাইনেলি আমি আহি পাই গ'লোঁ বাৰ্বিকিউ নিচান তো ইয়াতে আমাৰ দাদাৰ ইণ্টাৰভিউ আছে তাৰ ইণ্টাৰভিউটো দিব দাদা এতিয়া ইণ্টাৰভিউটো হোৱাৰ পিছত আমি এতিয়া ফাৰ্ষ্ট ব্ৰেকফাষ্ট খাবৰ কাৰণে মাতিছে ব্ৰেকফাষ্ট কিবা এটা কৰিবৰ কাৰণে মাতি আছে তো ব্ৰেকফাষ্টটো কৰি লৈ দাদাৰ ইণ্টাৰভিউটো দিয়াৰ পিছত আপোনালোকক ইয়াৰে মাৰ্কেটখন দেখাব গৈ আছোঁ আৰু বন্ধুসকল ইমানেই বেছি ভোক লাগি আছিলে যে আপোনালোকক ভিডিঅ'টোত দেখাবৰ কাৰণেও সময় নহ'ল কাৰণ বন্ধুসকল এতিয়াই দেখাই দিছোঁ বেয়া নাপাব এয়া আমাক দুখন ব্ৰেড দিছিলে অকণমান জেম দিছিলে এটা কল আৰু এক কাপ লাল চাহ এনেকৈ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে দি দিলে তো ব্ৰেকফাষ্ট কৰি ল'লোঁ এইবিলাকেও কৰিছে লগতে
তো বন্ধুসকল দাদাৰ ইণ্টাৰভিউটো শেষ হৈ গ'ল আৰু আমি ওলাই দিলোঁ আপোনালোকক দেখাবৰ কাৰণে কলিকতাখন। আপোনালোকক দেখাৰ আগতে ময়ো বহুত বেছি এক্সাইটেড হৈ আছোঁ, কাৰণ ময়ো প্ৰথমবাৰ আহিছোঁ কলিকতালৈ। তো যিমান পাৰোঁ ভালকৈ আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু বন্ধুসকল এতিয়াও যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইবটো কৰি দিয়ক বন্ধুসকল। আৰু বন্ধুসকল আহি পাই গ'লোঁ আমি কলিকতাৰ চান্দি মাৰ্কেট। এইখন কলিকতাৰ বহুত ফেমাছ মাৰ্কেট হয়। তো ইয়াতে আপোনালোকক যি লাগে চব পাব। তো বহুত কমত পায় এইবিলাক বস্তুবিলাক। আপোনালোকক যি পাৰোঁ যি ভাল বস্তু দেখা পাওঁ তো চব আপোনালোকক দেখাই আছোঁ। তো ভিডিঅ'টো একদম শেষলৈকে চাব। আৰু যদি আপোনালোকে অলপ বাঙালী ক'ব জানে বা বুজি পায় তো চব অনাৰবিলাকৰ লগত কথা পাতিবলৈ অকণমান সুবিধা হয়। তো ইয়াতে অলপ বেছি ভাল হয় আৰু এইখন দোকানত মানে নতুন ইউটিউবাৰবিলাকৰ কাৰণে বা নতুন ক্ৰিয়েটৰবিলাকৰ কাৰণে ভাল বস্তু আছে। তো এইটো ধুনীয়া এটা লাইট। আৰু বন্ধুসকল বহুত বেছি ঘূৰিব নোৱাৰিলোঁ, কাৰণ মাজতে বৰষুণ আহি গ'ল। তো অলপ ৰখি দিব লগা হ'ল, ভিডিঅ' কৰিব পৰা নাছিলোঁ সেইখিনি সময়। পুৰা লাইট বন্ধুসকল লাইট মানে আৰু তামাম লাইট। তো চাওক ইমান ধুনীয়া লাইট, আৰু দামবোৰ বহুত কম হয় ইয়াতো সুধিছিলোঁ। তো লৈ যাব মন আছিলে কিন্তু পইচা কমকৈ আনিলোঁ। সঁচাকৈ মানুহে কয় কলকাতাত বস্তুৰ দাম বহুত কম বুলি, সঁচাকৈ বহুত কম। আচলতে এইগিলা বস্তু চব এইগিলা এটা লাইট চাওক আপোনালোকে, এইবিলাক এই চাওক কার্পেট আছে। এইটো দাদা এটা কত? 12,000 रुपये का आएगा भैया। 12,000। मॉडल कौन सा मॉडल है? टैप मिनी है। मिनी है ना? আৰু বন্ধুসকল বহুত ঘূৰিলোঁ, বহুত মোবাইল ফোন কিবা কিবি বহুত বস্তু চালোঁ। তো এতিয়া বহুত বেছি ভোক লাগিছে। তো অকণমান কেইটামান ভাত খাব লাগিব। মানে ভাত আমি অসমীয়া মানুহটো ভাতটোৱে মেইন। তো ভাত কেইটামান বিচাৰি যাওঁ ক'ত পাওঁ, তো ভালকৈ খাই লওঁ আৰু এসাঁজ। আৰু বন্ধুসকল হোটেল বিচাৰি দাৰিয়া চাচাৰ হোটেলখনে পালোঁ। তো ইয়াতে আমি মটন আৰু ৰাইচ অৰ্ডাৰ কৰিছোঁ। তো আহি আছে মটন কাছাৰ অৰ্ডাৰ কৰিছিলোঁ আৰু প্লেইন ৰাইচ আহি গ'ল। তাৰপিছত বোলে চিকেন খাব আহি আছে। আৰু বন্ধুসকল ভাত পানী খাই ওলাই দিলোঁ এটা সুন্দৰ ৰাস্তাৰে আমাৰ ৰুমলৈ। তো বন্ধুসকল এইফালে আমাৰ অসমত ৰাস চলি আছে। তো ৰাস চাব লাগিব। আকৌ ৰাতিপুৱাই আমাৰ ট্ৰেইন আছে। তো কালি ৰাতিপুৱাই আকৌ যাত্ৰা কৰিম আমি গুৱাহাটীলৈ। তো এই আছিলে আজি ধুনীয়া এটা মানে কি ধুনীয়া এখন বজাৰ। তো চাই থাকক, ভিডিঅ'টো শেষ হোৱা নাই বাৰু, আপোনাক লাষ্টলৈ দেখাই আছোঁ। বাই বাই গাইজ। আৰু বন্ধুসকল নতুনকৈ লগ পোৱা লগৰীয়াকেইটাক টাটা বাই বাই দি এনেকৈ ওলাই দিলোঁ আমি গুৱাহাটীলৈ। এইফালে ৰাসে আমাক পূৰা টানি আছে, সেইফালে গুৱাহাটী যাব লাগে। গুৱাহাটী মানে মঙলদৈত যাব লাগে, মঙলদৈ ৰাস চাম এইবাৰ। তো নেক্সট আহি আছে এইটো ভিডিঅ'ৰ পিছত ৰাসৰ ভিডিঅ'। তো চাই থাকক মোৰ চেনেলটো লাষ্টত। আৰু বন্ধুসকল আহি পালোঁ কলিকতা ট্ৰেইন ষ্টেচন। তো ইয়াৰ পৰা এতিয়া আমি চিধা গুৱাহাটী যাম। তো চাই লওক এইটো কলিকতা ট্ৰেইন ষ্টেচন হয়, খুব ধুনীয়া ষ্টেচন হয়। তো ইয়াৰ পৰা আমি চিধা এতিয়া গুৱাহাটী যাম। তো আমি চিধা গুৱাহাটীতে লগ পাম আৰু নে কি কয়।
তো বন্ধুসকল এতিয়া আৰু ঘৰলৈ যাত্ৰা কৰোঁ আৰু তো বন্ধুসকল আজিলৈকে ইমানেই আছিল কলিকতাৰ ভিডিঅ'টো তো বন্ধুসকল পুনৰ লগ পোৱাৰ আশাৰে আজিলৈকে ইমানতে অন্ত পৰিছে বাই বাই অঁ হ'ব দিয়ক বন্ধুসকল গুৱাহাটী আহি পাই গ'লোঁ আৰু তো আকৌ লগ পাম নে কি বাই বাই আজিলৈকে তো বাই বাই